ইউটিউবত এটাৰ পিছত আনটো মিনি ব্লগ চাই থাকোঁতে হঠাৎ মনত পৰি গ'ল মোৰ মিনি ব্লগ কেতিয়ালে। আৰু আজিৰ পৰা 9 দিনমান আগতে মই মোৰ মিনি ব্লগ পুনৰ ষ্টাৰ্ট কৰি দিছিলোঁ। আৰু ভিউজ আৰু আপোনালোকৰ ছাপোৰ্ট নকৰাৰ বাবে মাজত স্থগিত ৰাখিব লগা হ'ল। আৰু ভাবিলোঁ যে আজি মই মোৰ মিনি ব্লগ এটা বনাই দিওঁ। আৰু এতিয়া আমি গৈ আছোঁ বড়োসকলে যে পূজা অৰ্চনা কৰে বাথৌ মন্দিৰটো তালে। আৰু গুগল মেপ চাই কেনে আহি পাই গ'লোঁ সেই বাথৌ মন্দিৰৰ মেইন গেটখনত। আৰু আহি কেনে মই ভিতৰত সোমাই কেনে লাজে লাজে ভয়ে ভয়ে মই মোৰ মিনি ব্লগ বনাত লাগি দিলোঁ। আৰু আপোনালোকক দেখুৱাইছোঁ এই হিৰিম্বা বাথৌ মন্দিৰৰ মেইন গেটখন। আৰু এইফালে আছে সংঘকেইটা। চ' আপোনালোকে যদি আহিব বিচাৰে আহিব পাৰে এই বাথৌ মন্দিৰটোলৈ, আহি কেনে ভাল লাগে। আৰু আপোনালোকে যে ইয়াত আহি কেনে ফটোশ্বুট কৰিব বিচাৰে ফটোশ্বুট কৰিব পাৰে, ইয়াত একদম ফটো তোলা বেষ্ট। আৰু সেৱা জনাই কেনে আমি এতিয়া আহি কেনে ইয়াত বহি আছোঁ। আৰু আপোনালোকক কওঁ যে এই হিৰিম্বা বাথৌ মন্দিৰটোত আহি কেনে তো বহুত বেছি। এতিয়া আমি সেই হিৰিম্বা বাথৌ মন্দিৰৰ পৰা ওলাই দিলোঁ। আৰু ওলাই কেনে হোটেলত আহি কেনে আমি খালোঁ পৰঠা চাহ। আৰু আজি মিনি ব্লগটো ইমানতে এণ্ড কৰিছোঁ। নেক্সট মিনি ব্লগত লগ পোৱা হয়। আপোনালোকে যদি এই মিনি ব্লগটো চাই ভাল পায়